बावैसो सान सिगां आसामनि गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्माया हादोरसायाव खायसे बियाबफोरखौ लानानै साब डिस्ट्रिक्ट एबा जिल्लासा दानाय जागोन होनना फोसावदोंमोन। बेबादिनो दिनै सनितपुर जिल्लानि मुंख्लं नोगोर ढेकियाजुलि जिल्लासानि मावथ' जिल्ला बेंगिरि महरै बिबान लायो पंकज बराया। ढेकियाजुलि जिल्लासानि मावथ' जिल्ला बेंगिरि पंकज बराया सनितपुर जिल्लानि आदार आरो जगायथाय बिफाननि डेपुटि डाइरेक्टर महरै खामानि मावगासिनो दं। दिनै बिथां बराया ढेकियाजुलि जिल्लासानि मावथ' जिल्ला बेंगिरि महरै बिबान लानाय गिबि सानाव सनितपुर जिल्लानि ढेकियाजुलियाव समबाय समितिनि बेसेन होनाङै गोमानाय 2400 कुइन्टेलनिबो बांसिन माइरंफोरखौ मुलाम्फागिरिफोरनो राननानै होयो। মানে এটা খুব সুন্দৰ অনুভৱ। আজি এটা সাংঘাতিক ঢেকিয়াজুলিবাসী ৰাইজৰ কাৰণে, শ্বহীদ নগৰী ঢেকিয়াজুলিবাসী ৰাইজৰ কাৰণে এটা ঐতিহাসিক দিন বুলিয়ে ক'ব লাগিব। কাৰণ উপজিলা ঘোষণা কৰাটো আমাৰ কাৰণে অতি গৌৰৱৰ দিন। আৰু সেইকাৰণে মই পোনপ্ৰথমে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, তথা আমাৰ বিধায়ক আৰু আমাৰ অতি সন্মানৰ মন্ত্ৰী অশোক সিংহলদেৱক মই ইয়াৰ পৰাই মোৰ কৃতজ্ঞতা জনাইছোঁ। কাৰণ তেখেতসকলৰ বহুত প্ৰচেষ্টাৰ বলতহে আজি আমি উপজিলা পাবলৈ সক্ষম হ'লোঁ। ধন্যবাদ জনাইছোঁ। থেংক ইউ। উপজিলা এখনত এতিয়ালৈকে কনচেপ্টটো চৰকাৰীভাৱে সম্পূৰ্ণকৈ পোৱা নাই, কিন্তু যিমান দূৰ আমি এতিয়ালৈকে তথ্য পাইছোঁ, উপজিলাসমূহত পৰৱৰ্তী সময়ত ইণ্ডিপেণ্ডেণ্ট কাৰ্যালয় হ'ব। যেনেকৈ এটা মহকুমাত যি ধৰণৰ নিজৰ এটা মহকুমা ডিপুটিৰ কাৰ্যালয় থাকে, উপজিলাতো তেনেকুৱা কাৰ্যালয় হ'ব। আৰু আপোনালোকে জানে, আমি যিখিনি এক্সিষ্টিং মহকুমা আছিলে, যেনে কলিয়াবৰ, তিতাবৰ, সেইখিনিও মহকুমাখিনিকেও উপজিলালৈ ৰূপান্তৰ কৰা হৈছে। গতিকে সেইখিনিৰে এটা নমুনা ধৰি আপোনালোকে চলিব পাৰে যে উপজিলাখন জিলাখনৰে এটা ডিচেণ্ট্ৰেলাইজ মোডত ফাংচন কৰিব। আয়ুক্তজনৰ যিহেতু এজন ADC, এডিশ্যনেল ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট বা এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰে সম্পূৰ্ণৰূপে ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ পাৱাৰটো এক্সাৰচাইজ কৰে। মানে টেকনিকেল কথাত অকণমান কৈছোঁ। গতিকে জিলাখনত যিখিনি কাম কৰিব পাৰে ছাৰ্ভিচ ডেলিভাৰীৰ ক্ষেত্ৰত, উপজিলা এখনত অতিৰিক্ত জিলা আয়ুক্তজনৰ সমানেই কৰ্তৃত্ব থাকিব সেৱা ৰাইজক আগবঢ়াবলৈ। গতিকে উপজিলা এখনৰ ADCয়ে দিয়া অৰ্ডাৰটো জিলা আয়ুক্তৰ বা ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটৰ সমসাময়িক বা সমপৰ্যায়ৰ হ'ব, যিটো মহকুমাধিপতি এজনৰ অৰ্ডাৰতকৈ অলপ ওপৰৰ লেভেলৰ। তো সেইকাৰণে উপজিলাত মহকুমাতকৈ বেছি পাৱাৰ ভেষ্টেড থাকে। কিবা অনুষ্ঠান প্ৰতিষ্ঠানৰ পাৰ্মিশ্যনেই হওক, সেই ধৰণৰ যিখিনি দৈনন্দিন কাম কাজ থাকে, সেইখিনিৰ পৰা হয়তো জিলা আয়ুক্তজনক পৰৱৰ্তী পৰ্যায়ত ৰেহাই দিব, যাতে তেওঁ বহল ভিত্তিত আৰু অকণমান ওপৰৰ পৰ্যায়ৰ কামখিনি কৰিব পাৰে। আৰু ডে টু ডে যিখিনি ইমপ্লিমেণ্টিং কাম কাজ বা এনফৰ্চমেণ্টৰ কাম কাজ থাকে, ট্ৰেফিক ৰুল এনফৰ্চ হৈছে নে নাই, ল' এণ্ড অৰ্ডাৰ এনফৰ্চ হৈছে নে নাই, আৰক্ষীৰ লগত যি ধৰণৰ আমাৰ এটা সহযোগ বা কোঅপাৰেশ্যন বা কোঅৰ্ডিনেশ্যন যিটো মেইনটেইন কৰিব লাগে, সেই দায়িত্বখিনি কিন্তু উপজিলালৈ হস্তান্তৰ হ'ব। গতিকে মই সেইকাৰণে কৈছোঁ, এই ক্ষেত্ৰত এতিয়ালৈকে ডিটেইল চৰকাৰী নিৰ্দেশনা অহা নাই, কিন্তু জিলা এখনত যিখিনি কাম ৰাইজৰ কাৰণে কৰা হয়, সেই সমগ্ৰ দায়িত্বখিনি উপজিলাৰ ওপৰত ন্যস্ত থাকিব বুলি আমি অনুমান কৰিব পাৰিছোঁ বা সেইধৰণে আমি আগবাঢ়িছোঁ। বিশেষকৈ ৰেভিনিউ ৰিলেটেড মেটাৰ্ছ, মাটি বাৰী, লেণ্ড চেল পাৰ্মিশ্যনকে আৰম্ভ কৰি আৰু তেওঁলোকৰ যিটো ৰেভিনিউ কোৰ্ট হয়, DC ৰেভিনিউ কোৰ্ট, সেইটো উপজিলাতে থাকিব। ইয়াৰ উপৰিও মেজিষ্ট্ৰিয়েল পাৱাৰ থাকিব, আপ টু ধৰক ক'ৰবাত প্ৰহিবিশ্যন দিব লাগে 144ত, সেইখিনিও আমাৰ ইয়াতে থাকিব। ল' এণ্ড অৰ্ডাৰ মনিটৰিংটো উপজিলাৰ পৰা হ'ব। বিভিন্ন ধৰণৰ অনুষ্ঠান ইত্যাদিৰ কাৰণে যি পাৰ্মিশ্যনৰ ব্যৱস্থা থাকে, সেইখিনি উপজিলাৰ পৰা হ'ব। বাকী যিখিনি আমাৰ ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টছ আছে, ডেভেলপমেণ্ট MP LED ফাণ্ড, MLA LED ফাণ্ডৰ যি কাম কাজ হয়, সেইখিনি সম্পূৰ্ণ উপজিলাৰ পৰা চোৱা চিতা হ'ব বা কামৰ আবণ্টনৰ পৰা আৰম্ভ কৰি সেই ফাণ্ডখিনি উপজিলাত থাকিব। ইয়াৰ উপৰিও অন্যান্য যি লাইন ডিপাৰ্টমেণ্টছ আছে আমাৰ, যেনে খাদ্য, ৰাজহুৱা বিতৰণ ব্যৱস্থা, এগ্ৰিকালচাৰ, ভেটেনেৰী, তেওঁলোকৰ কাম কাজখিনি যি তদাৰকৰ ব্যৱস্থা থাকে উপায়ুক্ত কাৰ্যালয়ৰ পৰা, সেই সকলোখিনি উপজিলালৈ হস্তান্তৰ হ'ব। আৰু লগতে এটা মেজৰ ছাবজেক্টছ থাকিব ৰেভিনিউ। উপজিলা এখনেও যি আমাৰ ৰেভিনিউ আৰ্নিং ডিপাৰ্টমেণ্ট আছে, যেনেকৈ ধৰক ফৰেষ্টে ৰয়েলটি আৰ্ণ কৰিব লাগে, ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টে চৰকাৰৰ কাৰণে
ৰেভিনিউ আৰ্ণ কৰিব লাগে হয়তো সেই দায়িত্বখিনিও উপজিলালৈ হস্তান্তৰ হ'ব যাতে ইয়াৰ পৰাই আমি সকলোখিনি মনিটৰ কৰিব পাৰোঁ জিলা আয়ুক্তজন এটা ছুপাৰভাইজাৰী পজিশ্যনত থাকিব বিশেষকৈ তেওঁ তদাৰক কৰিব সকলো উপজিলাৰ কাম কাজ আৰু কিছু বহল ভিত্তিত তেখেতে পৰিকল্পনাসমূহ গ্ৰহণ কৰিব যাতে ধৰক আমাৰ শোণিতপুৰ জিলাখন সামগ্ৰিকভাৱে আগুৱাই নিবলৈ হ'লে আমি ক'ত ক'ত ফ'কাছ কৰিব লাগে ধৰক যেনেকৈ চাকৰি বাকৰিৰ ক্ষেত্ৰত আমি আৰ্মি বা ছিকিউৰিটি ফ'ৰ্চছ ৰিক্ৰুটমেণ্ট কিমান কৰিব পাৰোঁ কি পটেঞ্চিয়েল আছে বেলেগ বেলেগ কি পটেঞ্চিয়েল আছে আমাৰ টুৰিজম ডেভেলপমেণ্টৰ কাৰণে কি পটেঞ্চিয়েল আছে কিমান এংগেজমেণ্ট হ'ব পাৰে বা তাৰ কাৰণে কি পৰিকল্পনা ল'ব পাৰিব বা সেই ধৰণৰ যিখিনি তদাৰকী প্লাছ পৰিকল্পনামূলক যিসকল কাম কাজ থাকে সেইখিনি জিলা আয়ুক্তজনৰ ওপৰত ন্যস্ত থাকিব আৰু প্লাছ তেওঁৰ গোটেই ডিষ্ট্ৰিক্টৰ ৰেভিনিউটোৰ তেওঁ এটা ছুপাৰভাইজ কৰিব লগতে কিন্তু যিখিনি দৈনন্দিন কাম কাজ মানে ৰাইজৰ আগত সেৱাসমূহ দাঙি ধৰা বা ৰাইজক সেৱাসমূহ দিয়া ছাৰ্ভিচ ডেলিভাৰী ৰিলেটেড যিখিনি কাম কাজ থাকে ধৰক লেণ্ডচেল পাৰ্মিশ্যনে হয় বিগত 19 অক্টোবৰৰ কৰ্মচাৰী বিভাগৰ অসম চৰকাৰৰ যি নিৰ্দেশনা আছিল সেই নিৰ্দেশনা মৰ্মে মই আনুষ্ঠানিকভাৱে যোৱাকালি ঢেকীয়াজুলি উপজিলাৰ দায়িত্ব গ্ৰহণ কৰোঁ আৰু দায়িত্ব গ্ৰহণ কৰি আজি ঢেকীয়াজুলি খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ সভাকক্ষত ঢেকীয়াজুলিৰ বিভিন্ন সংগঠন আৰু প্ৰেছ ক্লাবৰ সদস্যবৃন্দ তেওঁলোকৰ উপস্থিতিতে আমাৰ যি হৰলকি হোৱা চাউল আছিল হৰলকি হোৱা চাউলৰ এটি বিতৰণৰ কাৰ্যসূচী আমি আৰম্ভ কৰোঁ হাতত লওঁ আৰু জুলাই মাহত মেজিবাৰী সমবায় সমিতিৰ পৰা যিখিনি চাউল আমাৰ হৰলকি হৈছিল খাদ্য সুৰক্ষা আইনৰ অধীনত বিনামূলীয়াকৈ ৰাইজৰ বাবে অহা চাউল সেইখিনি আমি উদ্ধাৰ কৰিলোঁ আৰু নতুনকৈ দায়িত্বভাৰ গ্ৰহণ কৰি আজি আমি এই চাউলখিনি আনুষ্ঠানিকভাৱে বিতৰণৰ ব্যৱস্থা কৰোঁ আনন্দৰ দিনে ভাল লাগিছে যদি দায়িত্ব লৈয়ে ৰাইজৰ কাৰণে কিবা এটা সেৱা আগবঢ়োৱাৰ সুযোগ পালোঁ আৰু তাতে আজি সকলো প্ৰেছ ক্লাবৰ সদস্য তথা বিভিন্ন সংগঠনৰ সামাজিক সংগঠনৰ নেতৃবৃন্দক বা কৰ্মকৰ্তাসকলক আজি লগ পালোঁ ঢেকীয়াজুলিত আহি আশা কৰিছোঁ ঢেকীয়াজুলি উপজিলাৰ কামখিনি ভালদৰে আগুৱাই নিবৰ বাবে আপোনালোক সকলোৰে পৰা সহায় সহযোগ লাভ কৰিম আৰু যিটো উপজিলাৰ যিটো দুটা কনচেপ্ট তাত আমি গম পাইছোঁ যে উপজিলাত মানে আপোনাৰ অথৰিটি এণ্ড পাৱাৰটো বেছি থাকিব হয়তো মহকুমাধিপতি থাকিলে তাত দুই এটা কাম হয়তো ডিচি অফিচত কৰিবলগীয়া হ'ব পাৰে কিন্তু আমাৰ চাব ডিষ্ট্ৰিক্ট কনচেপ্টত এটা বস্তু আমি গম পাইছোঁ যে সকলো কাম ডিচি অফিচত হোৱা সকলো কাম আমাৰ চাব ডিষ্ট্ৰিক্টত হ'ব আৰু নতুনকৈ অফিচাৰ জইন কৰিব 2 দিনতে আমাৰ এগৰাকী এছিষ্টেণ্ট কমিশ্যনাৰকো দিয়া হৈছে তেওঁ জইন কৰিব তো এইটো এটা আজি অতি স্মৰণীয় দিন ঢেকীয়াজুলিৰ কাৰণে এটা পুৰণা মানে এটা দাবী আছিলে সেইটো দায়িত্ব কিছু বেছি থাকিব গতিকে দায়িত্ব যিহেতু উপজিলাত বেছি থাকিব ৰাইজৰ বেছি কাম উপজিলাতে সম্পূৰ্ণ কৰিব পৰা বুলি আমি আশাবাদী যদিও এতিয়াও সম্পূৰ্ণৰূপে উপজিলা এখনে কি কি কাম কৰিব লাগিব বা ৰোলছ এণ্ড ৰেছপন্সিবিলিটিজ এতিয়াও কিছু কনচিডাৰেশ্যনত আছে চৰকাৰে এই বিষয়ে কিছু SOP বা কিছু নটিফিকেশ্যনছ খুব সোনকালে জাৰি কৰিব কিন্তু ইতিমধ্যে যোৱা 19 অক্টোবৰ তাৰিখে চৰকাৰে উপজিলাসমূহৰ দায়িত্ব গ্ৰহণ কৰিবলৈ অতিৰিক্ত জিলা আয়ুক্তসকলক নিৰ্দেশনা জাৰি কৰিছে আৰু সেই নিৰ্দেশনা মৰ্মে মই অফিচিয়েলি আচলতে যোৱাকালি দায়িত্ব গ্ৰহণ কৰোঁ যিহেতু আয়ুক্ত কাৰ্যালয়তে আমি দায়িত্ব গ্ৰহণ কৰিব লাগে যোৱাকালি মই অফিচিয়েলি চাৰ্জ টেক অভাৰ কৰিছোঁ যে ঢেকীয়াজুলিৰ যিহেতু তেজপুৰ শোণিতপুৰ সদৰ তেজপুৰৰ পৰা কিছু নিলগত অৱস্থিত ইয়াৰ আশে পাশে থকা গাঁওসমূহৰ ৰাইজৰ সকলো কাম সদৰত কৰিবলৈ যোৱাৰ কাৰণে যথেষ্ট অসুবিধাৰ সন্মুখীন হয় তাৰ বাবে
ৰাইজৰ এটা বহুদিনীয়া দাবী আছিল যে ইয়াক এটা ঢেকীয়াজুলিক এটা সাব ডিভিজন ৰূপে গঢ়ি তুলিব লাগে। ইয়াৰ বাবে বহু সময়ত ৰাইজে জোৰদাৰ দাবীও উত্থাপন কৰিছিল। ঠিক ঢেকীয়াজুলিৰ দৰে অন্যান্য জিলাৰ সদৰৰ পৰা দূৰৰ অন্যান্য অঞ্চলসমূহৰ পৰাও এই ধৰণৰ কিছু দাবী চৰকাৰৰ ওচৰত আছিল আৰু বৰ্তমানৰ চৰকাৰে ৰাইজৰ এই দাবীৰ প্ৰতি শ্ৰদ্ধা জনাই এই দাবী মানি লৈ সকলো বিধানসভা সমষ্টিকৈ অসমৰ একোখন উপজিলা হিচাপে স্বীকৃতি দিছে আৰু উপজিলাৰ চৰকাৰৰ নিৰ্দেশনা মতে মহকুমাবিলাক যি ধৰণে একোজন মহকুমাধিপতিয়ে পৰিচালনা কৰে, জিলাবিলাক যি ধৰণে একোজন জিলা আয়ুক্তই বৰ্তমান পৰিচালনা কৰে, সেই ধৰণে একোখন উপজিলা একোজন অতিৰিক্ত জিলা আয়ুক্তই, আগতে এডিসি বুলি কৈছিল, অতিৰিক্ত আয়ুক্ত বুলি কোৱা হৈছিল, কিন্তু চৰকাৰে অধিসূচনা যোগে নামৰ কিছু ৰূপান্তৰ কৰিছে। এতিয়া বৰ্তমান অতিৰিক্ত জিলা আয়ুক্ত বুলি কোৱা হয় পদবীটো। গতিকে প্ৰত্যেকখন উপজিলা একোজন জিলা আয়ুক্তই পৰিচালিত কৰিব আৰু মহকুমা আৰু উপজিলাৰ মাজত কিছু দায়িত্বৰ পাৰ্থক্য থাকিব।